1500 টকা আহিছে 15 দিনত 1500 টকা আহিছে এই কাৰণে আমি স্মাৰ্ট মিটাৰ নালাগে আমাক এই মামাই আৰু আমাক চলাব নোৱাৰে এই কাৰণে আমি বেলেগ এটাহে প্ৰডাক্ট ল'বলৈ বিচাৰিছোঁ অসুবিধা মানে বহুত অসুবিধা আমি যে হাজিৰা কৰা মানুহ আজি হাজিৰা কৰা কাম হেৰি কিনি আহিছোঁ আজি লাইন বিল ভৰিব নোৱাৰাৰ কাৰণে বহুত অসুবিধা পাইছোঁ আমি স্মাৰ্ট মিটাৰৰ কাৰণে মোৰতো 2000 আহিছে 20 দিনত আগতে কিমান আগততো 310-15 মান ইমানকৈ আহিছিলে এতিয়া আহিব নোৱাৰোঁ আৰু এতিয়া আজি স্মাৰ্ট মিটাৰ মানে ইয়াতে এৰি থৈ যাব এৰি থৈ যাম ইয়াতে কিমান অসুবিধা হৈছে আপোনালোকৰ বৰ অসুবিধা হৈছে আমাৰ এই মিটাৰখন দি যে আগৰ মিটাৰখন আমাক লাগেই আকৌ এই মিটাৰখন আমি আজি সমজাবলৈ আহিছোঁ আৰু এই মিটাৰখন আজি সমজাই যাম আৰু আগৰ মিটাৰখন আমাক লাগিব কেলে এই মিটাৰখন দি আমাক বহুতখিনি মানে সমস্যাটো পৰি গৈছে ইমানখিনি যদি কাৰোবাৰ 1100-1200 সেইটো কি লাইন বিল আহে নেকি সেইটো নাহে নহয় আমাক আজি যে মোমায়ে যে আমাক ইমানখিনি কষ্ট দিছে কিয় আমাক ইমান কষ্ট দিব নালাগে নহয় আমাক ইমান কষ্ট দি একো লাভ নাই আমি গাঁৱলীয়া অঞ্চলৰ মানুহ হয় আমি খেতিয়ক মানুহ আৰু আমি হাজিৰা কৰি খোৱা আমাক হাজিৰা কৰে আমাৰ 350 টকা পায় আকৌ 350 টকা পোৱাৰ পৰা যদি আমি লাইন বিলটো যদি মাহত 1100 টকা দিব লগা হ'ব তেতিয়াহ'লে বাকী আমাৰ কেই টকা থাকিব আমাৰ ল'ৰা ছোৱালীক কি পিন্ধাম কি খুৱাম কি দিম আমি মোমায়ে আমাক আজি কিয় এনেকুৱা কৰিব লাগে আৰু মোমায়ে আমাক চাব লাগে আজি অৰুণোদয় নাই আজি আমাৰ ঘৰ নাই আমাৰ ৰেটিং নাই হা আজি আমাৰ ৰাস্তা ভাল এটা নাই সেইখিনি আমাক কিয় দিয়া নাই আমাক ছাৰে কিমান আহিছিলে আপোনালোকৰ বিল আৰু এতিয়া কিমান আহে আগত আহিছে আমাৰ 50 টকা 100 টকা আহে আগৰ মিটাৰটো এতিয়া আকৌ কিয় আহিব লাগে ইমানখিনি মাহতে যদি আমাক 1100-1500 টকা আহিব তেতিয়াহ'লে আমাক কিয় এনেকৈ শাস্তি দি আছে আমাক মোমায়ে এতিয়া আপোনালোকে মিটাৰটো ইয়াতে আমি সমজাই যাম আকৌ আমাৰ মিটাৰ আগৰখিনি লাগিবই আমাক সেইটো মিটাৰটো লাগিব আমাক আজি মিটাৰ বক্স আমি ঘূৰাব লগা হোৱাৰ কিয়নো আমি বিল দিব নোৱাৰিছোঁ কাৰণ 2টা মাহত 10,000 টকা দিয়াটো সম্ভৱ নহয় চবটো খেতি কৰা মানুহ তো তেনেস্থলত আমি ইমানখিনি বিল দিয়াটো যুক্তিও নহয় কাৰণ এইটো সম্ভৱেই নহয় 2 মাহত 10,000 মই তাকে অনুৰোধ কৰিছোঁ যে আপোনালোকে টেকনিকেলি যদি স্মাৰ্ট মিটাৰ কিবা এটা খেলি মেলি আছে সেইটো আপোনালোকে পৰীক্ষা কৰক বুলি যোৱা 40-50 দিনৰ আগত আমি দৰখাস্ত সহকাৰে ইয়াত জনাবলৈ আহিছিলোঁ তেখেতসকলে কৈছে আমাৰ পৰীক্ষা কৰিবৰ কাৰণে মিটাৰ নোহোৱাৰ কাৰণে আমি কৰিব পৰা নাই বুলি আজি ছাৰে আমাক জনালে কিন্তু তথাপিও আমি নোৱাৰিছোঁগৈ কাৰণ আৰু 2 দিনৰ পাছত আমাৰ বিলে আহিব আৰু তো তেনেস্থলত আমি 2 মাহ ধৰি আমি অপেক্ষা কৰাৰ পাছতো তেখেতসকলে পদক্ষেপ নোলোৱাত আমি দুখ লাগিছে আৰু দুৰ্ভাগ্যৰ কথা এইটোৱে গহপুৰত স্মাৰ্ট মিটাৰখন গাঁৱত বেছি লগাইছে চহৰত লগোৱা নাই তো গাঁৱলীয়া মানুহ প্ৰথম প্ৰেছাৰ কৰিছে তো সেই গতিকে আমি গাঁও হিচাপে আমি সেইটো চৰকাৰে দিয়া আঁচনিক আমি নৈ কৰা নাই কিন্তু চৰকাৰৰ যিটো আঁচনিৰ বিলটো যি আহিছে সেইটোক আমি মানি ল'বলৈ ভৰিব নোৱাৰে তো সেই গতিকে আমি লাইট জ্বলাই ন আপোনালোকৰ গাঁৱত আপোনালোকৰ প্ৰত্যেকৰ ঘৰত কেইটামানকৈ লাইট জ্বলাই চাওক ছাৰ কেইটা জ্বলাইছে সেইটো লৈ মেটাৰ নহয় কিয়নো ইয়াৰ আগত যিটো মিটাৰ দিছে সেইটো চৰকাৰে দিছিলে তো সেইটো মিটাৰটো বেয়া হ'ব নালাগে তো সেইটো মিটাৰত যদি মিটাৰৰ বিলটো ভালে যদি আহে তো এইটো মিটাৰত বেছিকৈ অহাৰ কাৰণটো আমি বুজি পোৱা নাই সেইটোহে আমি দুখ লাগিছে